কি কাম কৰি আছা কাম মন নাই মোৰ লগত এটা যাব পাৰিলি হয় ৰাতি গেলে ভাল হয় ৰাতি নাযাওঁ মোৰ আকৌ ভয় লাগে নহয় দিনতে যাম পিছে দিনতে যাম নহ'লে সন্ধিয়া কৰিব লাগিব সন্ধিয়া ইয়াত ভয় লাগে ইয়াত কি কৰোঁ ৰাতিপুৱাতো নোৱাৰিম দিনতে যাম দে দিনতে যাম দুপৰীয়া সময় যাম দে অঁ আকৌ কাৰোবাক কোনোবা হয় দিলেহে যাব পৰা যাব ঘৰ আছে নাহৰ বাৰী এই ৰজত ডেকাটো এটা ঘৰত যাব মানুহ নাই গুৱাহাটীত যি থাকে বেংকত গ'লে গোটেই ৰাইজে মাৰিব তাকেতো বেংকত বল কিমান আলোচনা কৰাটো সেই যোগাৰ পাতি ল'বি আৰু চুবি Just gotta drop like you say. Never enemies coming down as you say. Down now, bow down, walk down. এইখন গাঁৱত বৰ চুৰ হৈ থকা শুনিছোঁ য়েছ ছাৰ তোমালোক দুজনীকে মই দায়িত্ব দিছোঁ যে এইখন গাঁৱত আৰু চুৰ নহয় য়েছ ছাৰ ছাৰে আমাক এতিয়া দায়িত্ব দিছে আমি এতিয়া তদন্ত কৰিব লাগিব এইবাৰ চুৰকেইটা এহেকা দিবই লাগিব আজি মই উপস্থিত নাহৰবাৰী গাঁৱত ইয়াতে বহুতো দিন দুপৰতে চোৰ ডকাইত হোৱা বুলি গম পাইছোঁ আপোনালোকে মোৰ লগত জড়িত হৈ থাকিব এই বিষয়ে মই বিতংভাৱে আপোনালোকক জনাম এইবাৰ মই গাঁওবাসীৰ মতামত ল'ম আপোনালোকৰ কি চুৰ হৈছে আমাৰ হেঙা এখন চুৰ কৰিছে আৰু ছাগলী এটা চুৰ কৰিছে আপোনালোকে এতিয়া গম পালে তেওঁলোকে জনোৱা মতে এটা ছাগলী আৰু এখন হেঙাৰ চুৰ হৈছে এইখন গাঁৱত এতিয়া দিনে দিনে চোৰৰ বৃদ্ধি বাঢ়ি গৈছে আপোনালোকৰ কিবা চুৰ হৈছে নেকি হৈছে আমাৰ কাঁহী বাতি এইবিলাক চোৰ হৈছে এই বিষয়ে আপোনালোকে পুলিচক জনোৱা নাই নেকি পুলিচত জনাইছিলোঁ কিন্তু পুলিচে একো সিদ্ধান্তই লোৱা নাই মই অসম চৰকাৰৰ এই বিষয়ে অনুৰোধ জনাইছোঁ যে চোৰকেইটা ধৰি দিয়াত যাতে সহায় কৰে চোৰকেইটা ধৰিব পাৰি নাই ছাৰ মোক ওপৰৰ পৰা বহুত প্ৰেছাৰ আহিছে হ'ব ছাৰ আমি চোৰকেইটা ইহঁত বা ক'ত গ'ল ইহঁতক পুলিচ অহা বুলি শুনিছোঁ ইহঁতক ক'ব লাগিছিল ইয়াত পুলিচ আহিছে ক'ত গৈছিলি এই এতে বহি আছোঁ পিছলি পুলিচ অহা গম পোৱা নাই গম পোৱা নাই গম পোৱা নাই এইফালে আছে ক'ত এই LP স্কুলৰ সন্মুখত চেঁচে চেঁচে কম নাপাবি হ'লা ঘৰ দি যাওঁ নাচাবা এতিয়া দেখা পালি কম কেনেকৈ থৰিব বস্তুখিনি কি কৰা হ'ল আধা বেচা হ'ল আধা আছে এই ভগাই ল'ম দে
ইহঁতক বহুত কষ্টৰ ফলত আমি ধৰিলোঁ। হয় পুলিচকেইটাই বহুতো কষ্টৰ মূৰত চোৰকেইটা ধৰিলে। ইহঁতে নেকি চোৰ তহঁতে মোৰ ছাগলী ওলাই দিবি হয় নাহৰবাৰী গাঁৱত চোৰৰ অন্ত পৰিল। আপোনালোকে আমাৰ বাতৰি চাই থাকিব। আমাৰ ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা ঘণ্টাটো বজাই দিয়ক আৰু সদায় চাই থাকিব।